হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই স্প্ৰিং আৰু ছামাৰ ছিজনত ফুলা ৱাকিং আইৰিছ ফুলজোপাক লৈ আহিছোঁ। এই ফুলজোপা প্ৰায়ে সকলোৰে বাগিচাত থাকে, কিন্তু বহুতেই ইয়াৰ নামটো নাজানে। এইজোপা গ্ৰাউণ্ড অৰ্কিডৰ গতে হয়। ইয়াৰ ফুলবিলাক নীলা আৰু বগা ৰঙৰ হয়। মৰম লগা ফুলপাহ। এইজোপা ইজি টু গ্ৰ' প্লেণ্ট হয়। খুব কম যত্নতে আৰু প্ৰতিপালনতে খুব সুন্দৰকৈ গ্ৰ' কৰে। এইজোপা ইনড'ৰ প্লাণ্টৰ শাৰীতে পৰে। এইজোপাক পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক হালধীয়া পৰি যায়। পুৱাৰ সূৰ্যৰ পোহৰ 1-2 ঘণ্টা পোৱা জেগাত থ'লে খুব সুন্দৰকৈ গ্ৰ' কৰে। পোনে পোনে সূৰ্যৰ পোহৰত নথৈ আপোনালোকে এইজোপাক সম্পূৰ্ণ পোহৰ পৰা জেগাত থ'লে ইয়াৰ গ্ৰ' খুব সুন্দৰকৈ হয়। এতিয়া আহোঁ ইয়াৰ পটটোৰ বাবে কেনেকুৱা মাটি প্ৰস্তুত কৰি ল'ব লাগে সুন্দৰ গ্ৰ'থৰ বাবে। ইয়াৰ পটটোৰ বাবে মাটি প্ৰস্তুত কৰোঁতে পটটোৰ মাটিখিনি ফচফচীয়া হ'ব লাগে, ৱেল ড্ৰেইন হ'ব লাগে। সেয়ে 40% সাধাৰণ মাটি, 20% বালি, 20% কক'পিট আৰু 20% সাৰ, যিকোনো সাৰ ল'ব পাৰে আপোনালোকে। কেঁচু সাৰ, শুকান গোবৰ বা লিফ কম্প'ষ্ট, মানে শুকান পাতৰ পৰা প্ৰস্তুত কৰা সাৰ। এইদৰে আপোনালোকে এইজোপাক ৰুবলৈ পটটোৰ মাটি প্ৰস্তুত কৰি ল'ব। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ে। এইজোপাক সাধাৰণভাৱে পানী দিলেই হ'ল। কমকৈ পানী দিয়া বা পটটোৰ মাটিখিনি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। সাধাৰণভাৱে মানে পটটোৰ মাটিখিনি 2 ইঞ্চিমান শুকাই গ'লে পানী দিব। পানী যেতিয়া দিব ভৰপূৰকৈ দিব, যাতে ইয়াৰ ড্ৰেইনেজ হ'লেদি পটটোৰ ড্ৰেইনেজ হ'লেদি অতিৰিক্ত পানীখিনি সুন্দৰকৈ ওলাই যায়। ইয়াৰ ফুলৰ সৌন্দৰ্যৰ লগতে ইয়াৰ পাতবিলাকো ধুনীয়া হয়। ফুল নুফুলা সময়তো ইয়াৰ পাতৰ সৌন্দৰ্যই দেখিবলৈ ভাল লাগে ফুলজোপাক। এইজোপাক আপোনালোকে ইনড'ৰতো থ'ব পাৰে, সম্পূৰ্ণ পোহৰৰ ব্যৱস্থা থকা জেগাত খুব সুন্দৰকৈ গ্ৰ' কৰে। ৰুমৰ ভিতৰতো থ'ব পাৰে, সুন্দৰ লুকছ দিয়ে। ৰুমৰ ভিতৰত থ'লে আপোনালোকে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থয় যেনে খিৰিকীৰ মুখত। নুফুলা সময়তো ইয়াৰ পাতবিলাকৰ সৌন্দৰ্যটোৱে ৰুমটোৰ ভিতৰত খুব সুন্দৰ লুকছ দিয়ে। এতিয়া আহোঁ এইজোপাৰ পুলি প্ৰস্তুতৰ বিষয়ে। এইজোপাৰ পৰা পুলি প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে ফুলজোপা ৰিপৰ্ট কৰাৰ সময়ত ইয়াৰ পোখাবিলাক ভাগ ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এই ছামাৰ ছিজনত ইয়াৰ গুৰিৰ পৰা বহু সৰু সৰু পোখা ওলাই আহে। সেইবিলাক কাটি লৈ আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। তাৰ উপৰিও এই ফুলজোপাৰ ফুলি সামৰা ফুলবিলাকৰ গাঁঠিৰ অংশৰ পৰা নতুনকৈ পোখা ওলাই আহে। লগতে অলপ দেৰিকৈ সেই পোখাটোৰ পৰাও শিপা ওলাই আহে। সেইটো কাটি লৈ আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। মই তেনেদৰে যোৱা বছৰৰ ফুলি সামৰা ফুলজোপাৰ পৰা ওলোৱা নতুন পোখাটো শিপা আহিলত কাটি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'লোঁ। এইটো চাওক, সুন্দৰকৈ গ্ৰ' হ'ল। এনেদৰে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰে। যিসকল নিউ গাৰ্ডেনাৰ সেইসকলে খুব সহজে সুন্দৰকৈ এইজোপা তেওঁলোকৰ বাগিচাত লগাব পাৰিব। কোনো বিশেষ যতন আৰু প্ৰতিপালনৰ প্ৰয়োজন নাই। আৰু যিসকলৰ ঘৰত পোনে পোনে সূৰ্যৰ পোহৰ নপৰে, ছাঁ হৈ থাকে, সেইসকলেও খুব সুন্দৰকৈ এইজোপা লগাব পাৰিব। ইয়াৰ ফুলবিলাক এদিনৰ বাবে ফুলে। এনেদৰে এই পাতখিলাতে ইয়াৰ কলি ওলায়। এখিলা পাততে এটাই কলি ওলায়। মোৰ এয়া চাওক, ফুলিব লগা বহু কলি আছে। এই কলিবিলাক ফুলাৰ পাছতে, মানে ফুলি সামৰাৰ পাছতে ইয়াৰ পৰা নতুনকৈ পোখা ওলায়।
সেই পোখাবিলাকৰ পৰাই নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰি। এতিয়া আহোঁ মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপা ফুলক বিশেষ সাৰৰ প্ৰয়োজন নাই, যদিও আপোনালোকে মাজে মাজে এইজোপাক লিকুইড সাৰ দিব পাৰে। কেঁচু সাৰ আৰু শুকান গোবৰৰ পৰা বনোৱা লিকুইড সাৰ আৰু কলৰ বাকলিৰ পৰা বনোৱা লিকুইড সাৰ বা কেমিকেল সাৰ দিব বিচাৰিলে আপোনালোকে NPK 19-19-19 1 লিটাৰ পানীত 1 চামুচকৈ দি ইয়াৰ পাতত আৰু ইয়াৰ গুৰিত দিব পাৰে, সুন্দৰ গ্ৰোথ আৰু বেছি ফ্লাইঙৰ বাবে। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে যেন বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।